1840 চনত ফেমাছ স্কটিছ হিষ্টৰিয়ান থমাছ কাৰ্লাইলে এটা কথা কৈছিল, লিডাৰ্ছ আৰ বৰ্ন নট মেড। আপুনি হয়তো ইয়াত সন্মত হ'বও পাৰে, নহ'বও পাৰে, কিন্তু এটা কথা নিশ্চিত যে বুৰঞ্জীৰ পাত লুটিয়ালে জন্ম লগ্নৰে পৰা দেখা যায় যে নেতাসকলৰ, বিশেষকৈ প্ৰভাৱশালী নেতাসকলৰ গাত কিছুমান গুণৰ সমাহাৰ হৈ থাকে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আধ্যাত্মিক আৰু এষ্ট্ৰলজি চেনেল যোগাদিত্যলৈ আপোনালোক সকলোকে উষ্ম সম্ভাষণ জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এষ্ট্ৰলজি এপিছডত ভাৰতৰ ৰাজনীতিত বহু চৰ্চিত আৰু উত্তৰ পূবত সুনাম অৰ্জন কৰা মামা হিচাপে পৰিচিত অসমৰ ৰাজনীতিত খলকনি লগোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছিগনেচাৰৰ আঁৰত লুকাই থকা তেখেতৰ ব্যক্তিত্ব আৰু গ্ৰহৰ প্ৰভাৱৰ সম্পৰ্কে মই আপোনালোকৰ আগত আলোকপাত কৰিবলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, বৈদিক জ্যোতিষ অনুসৰি এজন ব্যক্তিৰ ৰাজনৈতিক উচ্চ পদবী লাভ কৰিবলৈ হ'লে গ্ৰহৰ শুভ অৱস্থান, বিশেষ শুভ অৱস্থান আৰু কিছুমান যোগৰ প্ৰয়োজন হয়। বিশেষকৈ ৰবি, শনি, বৃহস্পতি আৰু ৰাহুৰ যথেষ্ট ভূমিকা আছে। এই গ্ৰহসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। লগ্নাধিপতি বলৱান, নৱম স্থানৰ শক্তিশালী গ্ৰহৰ স্থিতি, দশম স্থানৰ শক্তিশালী গ্ৰহৰ স্থিতি, কিছুমান বিশেষকৈ যোগ যেনে ৰাজযোগ, বুধাদিত্য যোগ, শক্তিশালী মহাদশা আৰু অন্তৰ্দশা অতি প্ৰয়োজন। বন্ধু বান্ধৱীসকল, মই তেখেতৰ ছিগনেচাৰটো ইণ্টাৰনেটত দেখিছিলোঁ আৰু তাৰে আলম লৈ আজি আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ ছিগনেচাৰত স্মল লেটাৰৰ আৰম্ভণি আছে। ডাঙৰ আৰম্ভণিয়ে ৰবি গ্ৰহক নিৰ্দেশ কৰিছে। ই প্ৰচণ্ড আত্মবিশ্বাসক সূচনা কৰিছে। প্ৰথম লেটাৰটোত চেল্টাৰ দেখিবলৈ পোৱা যায়, যদিও সৰু। ই সাধাৰণতে বহু মানুহৰ আশ্ৰয়স্থল হিচাপেও গণ্য কৰা হ'ব। দ্বিতীয়তে, প্ৰথম লেটাৰ এইচটো তলৰ ফালে কাটি ডাঙৰ এটা ৰিঙৰ সৃষ্টি কৰিছে। ই শনি গ্ৰহক প্ৰতিনিধিত্ব কৰিছে। উচ্চাকাংক্ষা, আধ্যাত্মিকতা, বিতৰ্কৰ চিন, বহু সংগ্ৰামৰ মাজেদি উচ্চ পদবীৰ যোগ, ৰাজনীতিত সুনামৰ নিৰ্দেশ কৰিছে। তৃতীয়তে, ছিগনেচাৰত এডাল প্ৰসাৰিত দীঘল ৰেখা আছে, যি মংগল আৰু বৃহস্পতিৰ প্ৰভাৱক নিৰ্দেশ কৰে। এই ৰেখাই নিজৰ নাম আৰু চাৰনেমৰ লগত জড়িত হৈ আছে। এনেকুৱা ব্যক্তিসকলে নিজৰ পৰিয়াল আৰু সমাজৰ মানুহৰ লগত সদায় জড়িত হৈ থাকে আৰু তেওঁলোকৰ জীৱনত সমাজৰ পৰা, মানুহৰ পৰা যথেষ্ট ছাপৰ্ট পোৱা দেখা যায়। আৰু এটা উল্লেখনীয় কথা, এই ৰেখাৰ ব্যক্তিসকল খুব এগ্ৰেছিভ হয়, কাৰণ মংগলৰ প্ৰভাৱ থকাৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব লৈ শত্ৰুপক্ষক ধৰাশায়ী কৰিব পাৰে। নিজৰ লগতে থকা মানুহখিনিৰ সামগ্ৰিক বিকাশ ঘটাবলৈও সক্ষম হয়। সমাজলৈ নতুনত্ব আনিব পাৰে। এই ৰেখাই কিন্তু কোনো বিশ্বাসী মানুহৰ পৰা আঘাত পোৱাৰো নিৰ্দেশ কৰে, যদিও পিছত পুনৰ আত্মবিশ্বাসেৰে জীৱনলৈ পুনৰ উত্থান ঘটাবলৈ এইসকল ব্যক্তিয়ে সক্ষম হয়। চতুৰ্থতে, ছিগনেচাৰৰ সোঁফালে গোলাকাৰ চিহ্ন স্পষ্টকৈ দেখিবলৈ পোৱা যায় আৰু ই আৰ্টিষ্টিক হয়। শুক্ৰৰ প্ৰভাৱ অপৰিসীম। আৰ্টিষ্টিক মাইণ্ড, সৃজনীশীল প্ৰতিভাৰ অধিকাৰী, সৌভাগ্য আৰু প্ৰাচুৰ্যতাই এনেকুৱা ব্যক্তিসকলে জীৱনত লাভ কৰে। পঞ্চমতে, ছিগনেচাৰৰ মাজত নামৰ জটিলতা আৰু দ্ৰুতগামী হস্তাক্ষৰে বুধ গ্ৰহক নিৰ্দেশ কৰিছে। ই প্ৰখৰ বুদ্ধিমত্তা, বিচক্ষণতা, দূৰদৃষ্টি সম্পন্নক প্ৰতিনিধিত্ব কৰিছে। ষষ্ঠতে, ছিগনেচাৰৰ চাৰনেম সম্পূৰ্ণ নহয়। ই সাধাৰণতে চাৰনেম যদি সম্পূৰ্ণ নহয়, তেতিয়াহ'লে ই ৰাহুৰ বিশেষ প্ৰভাৱ আৰু কেতুৰ প্ৰভাৱক নিৰ্দেশ কৰে। ছিগনেচাৰৰ একেবাৰে শেষত প্ৰসাৰিত এটা দীঘল ৰেখা আছে। এই ৰেখাই সাধাৰণতে লক্ষ্যৰ ফালে আগবাঢ়ি গৈ
ভৱিষ্যতমুখী চিন্তাৰ নিৰ্দেশ কৰিছে। বন্ধু-বান্ধৱীসকল, ছিগনেচাৰ বিশ্লেষণ কৰিলে এটা কথা স্পষ্টকৈ দেখা পোৱা যায় যে তেখেতৰ ছিগনেচাৰত একাধিক গ্ৰহৰ প্ৰভাৱ বিস্তাৰ কৰিছে। শুক্ৰ আৰু শনিৰ প্ৰচণ্ড প্ৰভাৱ এই ৰাজনৈতিক ক্ষমতা আৰু জনপ্ৰিয়তাৰ কথাক বুজায়। বন্ধু-বান্ধৱীসকল, সকলো মানুহৰে জীৱনত ঘাত প্ৰতিঘাত থাকে। আৰম্ভণিত শনিৰ প্ৰভাৱে এইসকল ব্যক্তিৰ প্ৰচণ্ড সমস্যাৰ জীৱনত সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। তেখেতসকলৰ জীৱনত বিতৰ্কও দেখিবলৈ পোৱা যায়। হস্তাক্ষৰৰ জটিলতা আৰু চাৰনেমৰ অসম্পূৰ্ণতাই কিছু নিগেটিভ ইম্পেক্ট পেলাব পাৰে। বিশেষকৈ ছিগনেচাৰ এষ্ট্ৰলজিৰ মতে ছিগনেচাৰটো বিশ্লেষণ কৰিলে 58 বছৰ আৰু 61 বছৰ তেখেতৰ প্ৰত্যাহ্বানৰ বছৰ হিচাপেও থিয় দিব পাৰে। বন্ধুসকল, আপোনালোকে প্ৰশ্ন কৰিব পাৰে, তেওঁ ক্ষমতা পুনৰ দখল কৰিব পাৰেনে? ছিগনেচাৰটো ভালকৈ পৰ্যবেক্ষণ কৰিলে দেখা যায় গ্ৰহৰ স্থিতি তেওঁৰ সপক্ষতে আছে। বাধা আহিলেও তেখেতৰ নেতৃত্বতে চৰকাৰ আহাৰ পূৰ্ণ সম্ভাৱনাই বেছি। শেষত জনপ্ৰিয়তাৰ শিখৰত থকা মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য, সুনাম আৰু লক্ষ্যত সফল হৈ অসমৰ সৰ্বাংগীন যাতে বিকাশ কৰিব পাৰে তাৰ বাবেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। শেষত আপোনালোকৰ দিনটো কুশল হওক। ধন্যবাদ, নমস্কাৰ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।